হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লটাছ মিক্সাৰ টেক ৱৰ্ল্ডৰ পৰা স্বাগতম জনাইছোঁ। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ এনে এজন বিখ্যাত এথলীটৰ বিষয়ে যাক হয়তো তুমি মই বা বহুতে নাজানো, যিজন ব্যক্তিৰ গুৰুত্ব বিশ্বৰ দ্ৰুততম দৌৰবিদ উছেইন বল্ট আৰু অন্যান্য এথলীট যেনে ভাৰতৰ পি.টি. উষা, অসমৰ হিমা দাসতকৈ কোনো গুণে কম নহয়। যিজন এথলীটে 2012 আৰু 2012 চনৰ লণ্ডন অলিম্পিক আৰু 2016 চনৰ ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰো অলিম্পিকৰ 5000 আৰু 10000 মিটাৰ দীৰ্ঘতম দৌৰত সোণৰ পদক পাবলৈ সক্ষম হৈছে। তেনে এজন ব্যক্তিৰ নাম কিন্তু এই বিশ্ব ইতিহাসত নিমাত বা তেওঁ সৰহসংখ্যক মানুহে নাজানে, কিয়নো বৰ্তমান মানুহে কেৱল ফাষ্ট বিচাৰে। ফাষ্ট যিজন ব্যক্তিয়ে 2012-2016 চনৰ অলিম্পিকত 5000 আৰু 10000 মিটাৰ দৌৰত গ'ল্ড মেডেলিষ্ট, কিন্তু তেনে এজন ব্যক্তিক সৰহভাগ মানুহে নাজানে। সেইজন ব্যক্তিৰ নাম হৈছে মৌ ফাৰাহ। সম্পূৰ্ণ নামটো ছাৰ মহম্মদ মুখতাৰ জামা ফাৰাহ। তেখেতৰ জন্ম হৈছিল 23 মাৰ্চ 1983 সোমালিয়াৰ ৰাজধানী মাগাদিছু চহৰত। তেখেত উচ্চতা হৈছে 1.75 মিটাৰ, অৰ্থাৎ ফুট হিচাপে 5 ফুট 9 ইঞ্চি। তেখেত 4টি সন্তানৰ পিতৃ। সন্তানকেইটিৰ নাম হৈছে ক্ৰমে ৰিহানিয়া ফাৰাহ, আইছা ফাৰাহ, আমানী ফাৰাহ, হুছেইন মৌ ফাৰাহ। মৌ ফাৰাহ আধুনিক বিশ্ব অলিম্পিক ইতিহাসৰ আটাইতকৈ সফল ব্ৰিটিছ লং ডিষ্টেন্স এথলেটিক ট্ৰেকাৰ বুলি জনা যায়। দুখ লাগে যেতিয়া এনে এজন বিখ্যাত লং ডিষ্টেন্স এথলেটিকৰ বিষয়ে মানুহক সুধিলে নাজানো বুলি কয়, চিনি নাপাওঁ বুলি কয়। কিন্তু ইয়াৰ একেই সহ এথলেটিক উছেইন বল্টৰ লগতে অন্যান্যসকলক ফৰফৰাই উত্তৰ দিয়ে, কিন্তু এনে এজন বিখ্যাত এথলেটিক অলিম্পিক গ'ল্ড মেডেলিষ্টৰ বিষয়ে নাজানে। চমু ভিডিঅ'টিৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব। যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব, যাতে আগন্তুক ভিডিঅ'বোৰ পাই থাকে। ধন্যবাদ, নমস্কাৰ, থেংকছ ফৰ ৱাচিং।